গ্রাম নমক দিছে 100 গ্রাম তেল দিছে 100 গ্রাম নমক দিছে 2 কিলো চাউল দিছে বিজেপি সরকার ভিখারি হইছে বিজেপি সরকার ভিখারি হইছে 100 গ্রাম তেল দিছে 100 গ্রাম নমক দিছে মুঠি জিরা দিছে অমিত শাহর কাম না নরেন্দ্র মোদীর কাম বিজেপি সরকার দেশে ভালো কাম নাই দেশে ভালো কাম নাই দেশে ভালো কাম নাই প্রমোদ বরার কাম নাই দেশে ভালো কাম নাই মূলত এইটো যিটো মূল্যবৃদ্ধিৰ এটা মানে কি জাপি দিছে জনসাধাৰণৰ ওপৰত এনেকুৱা এটা মূল্যবৃদ্ধি জাপি দিছে যে জনসাধাৰণৰ ওপৰত জাপি দি যিটো টৰ্চাৰ আৰম্ভ কৰিছে সেই টৰ্চাৰৰ দ্বাৰা দুখীয়া নিপীড়িত মানুহবিলাকক মাৰি পেলোৱাৰ কাৰণে যিটো চক্ৰান্ত কৰিছে সেই চক্ৰান্তৰ আমি বিৰোধিতা কৰিছোঁ। দ্বিতীয় কথাটো হৈছে মানে তথাকথিত ভূমি নীতিৰ আইন দোহাই দি এওঁলোকে খিলঞ্জীয়া মানুহবিলাকক উচ্ছেদ কৰি পেলাই পুঁজিপতিক ভূমি গতাই দিয়াৰ কাৰণে যিখিনি কৌশল অৱলম্বন কৰিছে এই কৌশলটো আমি আঁতৰাই দিবৰ কাৰণে কৈছোঁ। আৰু দ্বিতীয় কাৰণটো হৈছে ইয়াতে BTC চৰকাৰে জনসাধাৰণক এটা প্ৰতিশ্ৰুতি দিছিল যে ঘৰে ঘৰে চাকৰি দিয়াৰ এটা কথা কৈছিল যে মিছা কথা কৈছিল। গতিকে প্ৰমোদ বড়ো চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ যে এই জনসাধাৰণক উঠি অহা যুৱ চামটোক মিছা কথাৰ আশ্ৰয় লোৱাতকৈ বাস্তৱৰ মুখামুখি হৈ পেলাই আগুৱাই নিয়াটো তেওঁৰ কৰ্তব্য আছিল। কিন্তু জনসাধাৰণক ঘৰে ঘৰে চাকৰি দিম বুলি কৈ আজি এইটো দিয়া নাই। এইৰ প্ৰতি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰ্ণ কৰক আমি কৈছোঁ। আৰু BTCত হৈ থকা বিশেষকৈ ইন্দিৰা আৱাস যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অৰুণোদয়ৰ নামত আৰু জব কাৰ্ডৰ নামত যিমানখিনি আঁচনিৰ নামত যিটো দুৰ্নীতি হৈ আছে উচিত তদন্ত কৰিবৰ কাৰণে আমি হিমন্ত বিশ্ব চৰকাৰক আহ্বান জনাইছোঁ যাতে মানুহখিনিক জীয়াই ৰখাৰ কৌশল কৰে এওঁলোকে মাৰাৰ কৌশল যাতে নকৰে তাৰ কাৰণে এই ধৰ্ণাটো দিয়া হৈছে। আৰু অহা 1 তাৰিখে আমি মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত 41 কিলোমিটাৰ জোৰা এটা মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ। কাৰণ এইটো আৰম্ভণি। আমি গোটেই অসমত শদিয়াৰ পৰা ধুবুৰীলৈ মানৱ শৃংখল কাৰ্যসূচী ল'ম, আমি শান্তিভাৱে ল'ম। কিন্তু এওঁলোকক এটা কথা সোঁৱৰাই দিছোঁ, যদি জনসাধাৰণক এওঁলোকে উচিত তদন্ত নকৰে, জনসাধাৰণৰ প্ৰতি যদি উচিত মনোভাৱ নৰখে তেনেহ'লে কম দিনত এওঁলোকক উৎখাত কৰিবৰ কাৰণে আমি হুংকাৰ দিছোঁ।